নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এদিনাখন এটা ৰাতিৰ কথা আছিলে। চাৰিওফালে এন্ধাৰে আৱৰি আছিলে। কেৱল এটা ৰুমত পোহৰ আছিলে। ৰুমটোৰ ভিতৰত 4টা মমবাতি জ্বলি আছিলে। 4টা মমবাতি ইজনে সিজনক দেখি কথা পাতিব ধৰিলে। সিহঁতৰ মনৰ কথা পাতিব ধৰিলে। প্ৰথমটো মমবাতিয়ে কয়, মই শান্তি। যেতিয়া মই এই পৃথিৱীখনক দেখো তেতিয়া মই বহুত দুখী হৈ পৰোঁ। চাৰিওফালে কেৱল অপৰাধ, লুটমাৰ আৰু হিংসা। এনেদৰে ইয়াত থকা বহুত মুস্কিল হৈ পৰিছে। মই আৰু ইয়াত থাকিব নোৱাৰো। এনেদৰে কৈ মমবাতিটো নুমি যায়। তাৰপিছত দ্বিতীয়টো মমবাতি নিজৰ মনৰ কথা ক'ব ধৰিলে। মই বিশ্বাস, মই ভাবোঁ, মিছা, প্ৰতাৰণা, বেইমানি এইবোৰে মোৰ অস্তিত্ব শেষ কৰি পেলাইছে। এইটো ঠাই আৰু মোৰ যোগ্য নহয়, ময়ো যাওঁ। এনেদৰে কৈ দ্বিতীয়টো মমবাতিও নুমি যায়। তৃতীয়টো মমবাতিও দুখী আছিলে আৰু কয়, মই প্ৰেম, মই সকলোৰে বাবে সকলো সময়ত সকলো কথা সহ্য কৰিব পাৰোঁ। কিন্তু এতিয়া কাৰো তাত মোৰ বাবে অলপো সময় নাই। স্বাৰ্থ আৰু ঘৃণাই মোৰ স্থান লৈ গৈ আছে। মানুহৰ মনত আৰু আপোনজনৰ প্ৰতি প্ৰেম ভাৱনা বাচি থকা নাই। এতিয়া আৰু মোৰ দ্বাৰা এইবোৰ সহ্য কৰা নহ'ব। মই যোৱাটোৱেই ভাল হ'ব। এনেদৰে কৈ তৃতীয়টো মমবাতিও নুমি যায়। তৃতীয়টো মমবাতি নুমাৰ লগে লগে ৰুমটোত এজন কণমানি ল'ৰা প্ৰৱেশ কৰে। মমবাতিবোৰ নুমি থকা দেখা পায় তেওঁৰ বহুত দুখ লাগে। তেওঁৰ চকুৰে পানী ওলাব ধৰে। তেওঁ কান্দিব ধৰে। তেওঁ দুখী মনেৰে কয়, এনেদৰে মোৰ জীৱনত অন্ধকাৰ কৰি তোমালোকে কেনেকৈ যাব পাৰা? তোমালোকেতো সম্পূৰ্ণ শেষলৈকে জ্বলিব লাগিছিল, কিন্তু তোমালোকে মোক এৰি দিলা। এতিয়া মই কি কৰোঁ? কণমানি ল'ৰাজনৰ কথাবোৰ শুনি চতুৰ্থ মমবাতিটোৱে কয়, চিন্তা নকৰিবা, মই আশা আৰু মই তোমাৰ লগত আছোঁ। যেতিয়ালৈকে মই জ্বলি আছোঁ তুমি মোৰ দ্বাৰা বাকীবোৰ অন্য মমবাতি জ্বলাব পাৰিবা। চতুৰ্থ মমবাতিটোৰ কথা শুনি ল'ৰাজন বহুত আনন্দিত হয়। তেওঁ আশাৰ সৈতে শান্তি, বিশ্বাস আৰু প্ৰেমক আকৌ উজ্বলাই তোলে। বন্ধুসকল, এই সৰু কাহিনীটোৱে আমাক বহুত ডাঙৰ জ্ঞান দিয়ে। জীৱনত সময়বোৰ একেধৰণৰ হৈ নাথাকে। কেতিয়াবা উজ্বলি থাকে বা কেতিয়াবা অন্ধকাৰ হৈ থাকে। যেতিয়া জীৱনলৈ অন্ধকাৰ আহে, মন অশান্ত হৈ পৰে, বিশ্বাস সংকটত পৰি যায় আৰু পৃথিৱীখন অচিনাকি যেন লাগিব ধৰে, তেতিয়া আপুনি আশাৰ চাকি জ্বলাই ল'ব। যেতিয়ালৈকে আশাৰ চাকি জ্বলি থাকিব, জীৱনত কেতিয়াও অন্ধকাৰ নহ'ব। আশাৰ বলেৰে জীৱনত সকলো পোৱা যাব পাৰে। সেইবাবে আশাৰ হাত কেতিয়াও নেৰিব। আশা কৰোঁ বন্ধুসকল, কাহিনীটো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।